পত্নীয়ে বিচাৰিছিল জন্মদিনৰ দামী উপহাৰ ডুবাইলৈ নিয়াৰ বাবে স্বামীক কৈছিল বাৰম্বাৰ কিন্তু ভবামতে নহল সেলিব্ৰেশন উৎসৱ পৰিণত হল বিষাদলৈ 38 বছৰীয়া স্বামীক মৰিয়াই হত্যা কৰাৰ অভিযোগ পত্নীৰ বিৰুদ্ধে এই চাঞ্চল্যকৰ ঘটনা মহাৰাষ্ট্ৰৰ পুনেৰ প্ৰকাশিত বাতৰি মতে 18 ছেপ্টেম্বৰত জন্মদিন আছিল পত্নীৰ 5 নৱেম্বৰত আছিল বিবাহ বাৰ্ষিকী অৰ্থাৎ 6 বছৰ পূৰ্বে প্ৰেম বিবাহত আবদ্ধ হৈছিল দুয়োগৰাকী স্বামীৰ সৈতে ডুবাইলৈ যোৱাৰ পৰিকল্পনা কৰিছিল পত্নীয়ে স্বামীয়ে অস্বীকাৰ কৰিছিল এই প্ৰস্তাৱ আনকি পত্নী আত্মীয়ৰ ঘৰলৈ যাব বিচৰাটো কোনো ধৰণৰ সঁহাৰি নাছিল স্বামীৰ দুয়োৰে মাজত আৰম্ভ হ'ল বাকবিতণ্ডা পত্নীয়ে স্বামীৰ ওপৰত কৰিলে প্ৰহাৰ আৰু পত্নীৰ প্ৰহাৰত স্বামীৰ মৃত্যু হোৱাৰ ভয়ংকৰ অভিযোগ ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি পত্নীক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে তদন্তৰ পিছত ওলাই পৰিব প্ৰকৃত সত্য কি নিউজ ডেস্ক টাইম 8